নমস্কাৰ মোৰ নাম কৈছিল আপোনালোক পুনৰবাৰ মোৰ ইউটিউব চেনেল দীপালী দাস ইউটিউবলৈ। আজি মই ফুৰিবলৈ যাই আছোঁ শুৱালকুছি গেটৰ ওচৰত। আপোনালোকক মই সম্পূৰ্ণ ভিতৰত দেখাই আছোঁ, আপোনালোকে সম্পূৰ্ণ ভিতৰত চাই থাকক। আপোনালোকে যদি চেনেলটো ভাল পায় আৰু নতুনবিলাকে ছাবস্ক্ৰাইব কৰিব, পুৰণাবিলাকে লাইক কমেণ্ট শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোক সম্পূৰ্ণ ভিতৰত চাই থাকক, মই দেখাইছোঁ। এইখন আমাৰে বাইক, এই দুখন বেয়া হৈছে আৰু এই দুখন আমি নেনিও, এইখন নেনি আমি এভিয়েটৰ স্কুটি। বহুত ৰ'দ দিছে আমাৰ শুৱালকুছি বজাৰ চকত। এইখনে আমাৰ বগা টিকটিকা স্কুটিখন লৈ যাম। আমাৰ স্কুটি এইখন আমাৰ বহুত পুৰণা গাড়ী, আমাৰ ককাৰ নামটো আছে বহুত আগৰ দিনৰ বুলেট, নামটো আছে ৰাজদূত। এইখিনি নতুন গাড়ীচোন TVS-ৰ। শুৱালকুছি বজাৰ টাউন। আমি যাই আছোঁ টাউন। এতিয়াৰ পৰা এটা গান লগাই দিছোঁ, আপোনালোকে চাই যাওক গানটো। এইফালে আমাৰ শুৱালকুছি চাই ভাল লাগিল।